এগৰাকী অন্ধ মহিলা আছিল। অন্ধ মহিলাগৰাকীৰ এটা ল'ৰা আছিল। মহিলাগৰাকীৰ ল'ৰাটোক স্কুলৰ ল'ৰা ছোৱালীবোৰে জোকাইছিল যে অন্ধ ল'ৰাটো আহিছে, যাৰ বাবে ল'ৰাটোৱে তেওঁৰ মাৰ লগত যিকোনো ঠাইত যাবলৈ অপছন্দ কৰিছিল। মাকে ল'ৰাটোক পঢ়ুৱাই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাকৈ সক্ষম কৰি তুলিছিল, কিন্তু ল'ৰাটোৱে ডাঙৰ মানুহ হোৱাৰ পিছত মাকক এৰি সুকীয়াকৈ থাকিবলৈ ধৰিলে। এদিন মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰৰ ঘৰলৈ আহি চকীদাৰক ক'লে, মই আপোনাৰ ছাৰক লগ ধৰিব বিচাৰোঁ। চকীদাৰে তেওঁৰ ছাৰক ক'লে, ছাৰ অৰ্থাৎ অন্ধ ল'ৰাটোৱে ক'লে, কওক মই এতিয়া ঘৰত নাই। যেতিয়া চকীদাৰে মহিলাটোক কয় তেওঁ এতিয়া ঘৰত নাই, গতিকে তাই তাৰ পৰা গুচি গ'ল। কিছু সময় পিছত ল'ৰাটোৱে নিজৰ গাড়ীত অফিচলৈ গৈ আছিল। তেতিয়া তেওঁ দেখে যে সন্মুখত বহুত ভিৰ, আৰু তাত কিয় ভিৰ হৈ আছে জানিবলৈ তেওঁ তালৈ গৈ দেখে যে তেওঁৰ মাক মৃত অৱস্থাত পৰি আছে। তেওঁ দেখিলে যে তাৰ হাতৰ মুঠিত কিবা এটা আছে। মুঠিটো মেলিয়ে তেওঁ এখন চিঠি দেখিলে, য'ত লিখা আছিল যে সৰুতে খেলি থাকোঁতে চকুত আঘাত হৈ তুমি অন্ধ হৈ পৰিছিলা, গতিকে মই তোমাক মোৰ চকু দুটা দিলোঁ। এইখিনি পঢ়িয়ে ল'ৰাটোৱে কান্দিবলৈ ধৰিলে।